নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ বাবে লৈ আহিছোঁ বৰ্তমান ৰং টিভি চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষা জেতিয়া নামে ধাৰাবাহিকত অভিনয় কৰা ৰুদ্ৰৰ ভনীয়েকৰ বিষয়ে সো বন্ধুসকল যদি আপোনালোকে ৰুদ্ৰৰ ভনীয়েক ঈশাৰ বিষয়ে জানিব বিচাৰে তেনেহলে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ বন্ধু বান্ধৱীসকল এতিয়া আমি ঈশাৰ বিষয়ে কিছু কথা জানো আহক সো বন্ধুসকল ঈশাৰ প্ৰকৃত নাম হৈছে জিয়া শৰ্মা জিয়া শৰ্মাৰ জন্ম হৈছিল নলবাৰীত মাৰ্চ মাহৰ ২৬ তাৰিখে সো বন্ধুসকল যদি আমি জিয়া শৰ্মাৰ শিক্ষাগত অৰ্হতাৰ কথা কওঁ তেওঁ HSLC কমপ্লিট কৰিছে নলবাৰী আনন্দ বিদ্যা নিকেতনৰ পৰা আৰু তেওঁ HS আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে গুৱাহাটীৰ পৰা জিয়া শৰ্মাই বৰ্তমান বৰষা জেতিয়া নামে ধাৰাবাহিকত অভিনয় কৰি আছে আৰু জিয়া শৰ্মাই জানিব পৰা মতে বৰষা জেতিয়া নামে ধাৰাবাহিকত অভিনয় কৰাৰ আগতে কোনো ধৰণৰ ধাৰাবাহিকত অভিনয় কৰা নাছিলে এইখন ধাৰাবাহিকেই হৈছে জিয়া শৰ্মাৰ প্ৰথমখন ধাৰাবাহিক আৰু এই ধাৰাবাহিকখনৰ জৰিয়তে জিয়া শৰ্মাই অভিনয় জগতলৈ আহিছিল বুলি জানিব পৰা গৈছে সো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চাই কেনে পালে বাৰু লগতে জিয়া শৰ্মাৰ বিষয়ে জানি আপোনালোকৰ কেনে লাগিল আৰু জিয়া শৰ্মাৰ অভিনয় চাই আপোনালোকে কেনে পাইছে বাৰু তাকো তলত কমেণ্ট এটা কৰি জনাবচোন সো বন্ধুসকল আজিৰ যদি ভিডিঅ'টো চাই ভাল পালে যিমান পাৰে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব তেতিয়াহে মই ভিডিঅ' পোষ্ট কৰাৰ লগে লগে নটিফিকেশ্যনবোৰ পাই থাকিব সো বন্ধুসকল অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই